এই মুহূৰ্তত আজি ৰাতিপুৱাৰ ব্ৰিক ব্ৰেকিং ইতিমধ্যে ছুপাৰ ফাষ্ট আজি ৰাতিপুৱাৰ খবৰ আহি পৰিছে। আজি ৰাতিপুৱাৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ধাৰাবাহিকভাৱে ডাঙৰ ঘোষণা কৰিছে। এই মুহূৰ্তত সমগ্ৰ অসমবাসীৰ বাবে বিভিন্ন ঘোষণা কৰিছে, বিভিন্ন আঁচনিৰ পৰা বিভিন্ন টকা পইচা, বিভিন্ন হাজাৰ টকা মোকলাই দিয়াৰ পৰা বেংকৰ একাউণ্টত হিতাধিকাৰীৰ ধন মোকলাই দিয়াৰ পৰা ধৰি চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ পৰা ধৰি ডাঙৰ খবৰ আহিছে আমাৰ হাতত ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমটো খবৰ আহি পৰিছে, এটা বৃহৎ ডাঙৰ খবৰ, কিয়নো বৃদ্ধি হ'ল অৰুণোদয় আঁচনিৰ ধন। পৰৱৰ্তী সময়ত কিমান বৃদ্ধি হ'ব সেই কথাও জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু খবৰ আছে, প্ৰত্যেকটো খবৰ জনাম। প্ৰথম খবৰটো আপোনালোকক এই মুহূৰ্তত জনাই থৈছোঁ। ইয়াত কৈছে আজি অৰুণোদয় হিতাধিকাৰীয়ে একাউণ্টত সোমাই ইতিমধ্যে ধন, কিছুমানৰ বহুতৰে সোমাল আৰু বহুতে ইতিমধ্যে আজি সোমাব। এই মুহূৰ্তত এটা বৃহৎ ডাঙৰ প্ৰথমটোকো লাইভ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিহাসৰ সৰ্ববৃহৎ ডাঙৰ সিদ্ধান্তসমূহ উপনীত কৰিছে। আজিৰ পৰা ইতিমধ্যে হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ ধন। পৰৱৰ্তী সময়ত ইয়াক বৃদ্ধি কৰিব বুলি এক ডাঙৰ সকাহ দিছে হিমন্ত বিশ্ব শৰ্মাই। 250 টকাকৈ বৃদ্ধি পালে অৰুণোদয় আঁচনি ধন। কিন্তু এই 250 টকা বিদ্যুতৰ বিল যাতে আপোনালোকে 1 টকা নিজৰ পকেটৰ পৰা ভৰিব নালাগে, সেইবাবে ইতিমধ্যে 250 টকা বৰ্তমান সময়ত বৃদ্ধি কৰিছে বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে। পূৰ্বৰ 1000 টকাৰ বিপৰীতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এতিয়া 1250 টকা পৰ্যন্ত। আৰু ইতিমধ্যে 250 টকাকৈ প্ৰতিজন হিতাধিকাৰী বিদ্যুতৰ বিল দিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক বৃহৎ সিদ্ধান্ত উপনীত হৈছে। বিজ্ঞাপন দি এই কথা প্ৰকাশ কৰিছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে। লগতে কৈছে যে আৰু পোনপটীয়াকৈ ইতিমধ্যে কোনো বেমেজালি নোহোৱাকৈ পোনপটীয়াকৈ ইতিমধ্যে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টসমূহত যিমান লাখ হিতাধিকাৰী আছে সকলোৰে বেংক একাউণ্টত পোনপটীয়াকৈ ধন সোমাব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। পাছতো বৃহৎ ডাঙৰ খবৰ, ইতিমধ্যে পুনৰ লাখ লোকক বাসগৃহ দিয়া হ'ব। এই মুহূৰ্তত 1.5 লাখৰ পৰা 2 লাখ টকা পৰ্যন্ত লাভ কৰিব আপুনি বাসগৃহৰ নামত। PMAY বাসগৃহৰ নাম ইতিমধ্যে নতুনকৈ আহিছে, আপুনি নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব। লগতে আপোনাৰ বৰ্তমান বহুতৰ লাখ লোকৰ নাম আহিছে, তেওঁলোকে তালিকা কেনেকৈ চাব পাৰিব। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই আন এটা বৃহৎ ডাঙৰ ঘোষণা কৰিছে, কিয়নো মুখ্যমন্ত্ৰীয়ে কৈছে মোদী ডাঙৰীয়াৰ অন্তত ইতিমধ্যে আহিছে এই বৃহৎ খবৰ। কিয়নো এটা বৃহৎ ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন তালিকাত পোষ্ট প্ৰকাশ এই মুহূৰ্তত। কিয়নো এটা সৰ্ববৃহৎ ডাঙৰ ভাল খবৰ আহিছে। আপোনাৰ নাম যদি নাই, আপুনি পুনৰ নাম তালিকাত ভৰাব পাৰিব, নতুনকৈ আপুনি লাভ কৰিব ঘৰ। দেশৰ কোটি লোকে লাভ কৰি গৈছে PMAY বাসগৃহ। লগতে কৈছে কেনেকৈ চাব তালিকাত আপোনাৰ নাম আছেনে নাই। যদি আপোনাৰ তালিকাত নাম নাই, তেন্তে আপুনি যিহেতু পুনৰ লাখ লোকক পুনৰ এই ঘৰ প্ৰদান কৰিব চৰকাৰে। কি পদ্ধতিৰে চাব এই মুহূৰ্তত জনাইছে মুখ্যমন্ত্ৰী, কি পদ্ধতিৰে নতুনকৈ কৰিব পাৰিব আবেদন। এটা বহুতেই ডাঙৰ খবৰ আহি পৰিছে, কিয়নো যদি আপোনাৰ নাম নাই তেন্তে আপুনি কি পদ্ধতিৰে নতুনকৈ আবেদন কৰিব পাৰিব। অনলাইন আবেদনৰ ষ্টেটাছ সহজে চাব পাৰিব আপুনি, বহুতেই সহজ। প্ৰথমে আপুনি আপোনাৰ মোবাইল বা আপোনাৰ যদি ওচৰৰ কাৰোবাৰ লেপটপ আছে, লেপটপ PMAY ইতিমধ্যে mis.gov.in আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি চিটিজেন এছেছমেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। আৰু ইয়াৰ পিছত খোল খাব নতুন পেজ, আৰু টেক ইয়ৰ এছেছমেণ্ট ষ্টেটাছত ক্লিক কৰিব লাগিব। আৰু ইয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব বুলি এক পোনপটীয়াকৈ আপোনালোকক A to Z জনাই দিছে বিতংভাৱে। তাৰপিছত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতেই আপোনাৰ বাবে পুনৰ নতুনকৈ ইতিমধ্যে আবেদন কৰিবলৈ সক্ষম হ'ব। পাছৰ খবৰটো মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। লাইভ ঘোষণা কৰিছে চৰকাৰী কৰ্মচাৰী বাম্পাৰ খবৰ। দুৰ্গা পূজা গ'ল, নৱৰাত্ৰি গ'ল, কিন্তু এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে বাম্পাৰ খবৰটো। এই মুহূৰ্তত DA 38তকৈ অধিক শতাংশ বৃদ্ধি হ'ব, কিন্তু সৰমূৰত ইতিমধ্যে 6 পৰা 7% হাৰত DA বৃদ্ধি পাব। লগতে অকল DA নে TAও বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীসকলৰ। আৰু অৱসৰ বয়সৰ বৃদ্ধিৰ ক্ষেত্ৰতো আহিছে ভাল খবৰ। কিন্তু লগতে উল্লেখ কৰিছে লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে DA বৃদ্ধিৰ অপেক্ষা অন্ত পৰি ইতিমধ্যে ভাল খবৰ আহিছে। চৰকাৰে ইতিমধ্যে এতিয়ালৈকে DA বৃদ্ধিৰ ওপৰত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাছিল, যদিও অৱশেষত সেই খবৰ আহি পৰিছে, ঘোষণা কৰিছে। মানি কণ্ট্ৰল সংবাদ মাধ্যমৰ ইতিমধ্যে প্ৰতিবেদন অনুসৰি চৰকাৰে ইতিমধ্যে কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলৰ বাবে ডাঙৰ খবৰ লৈ আহিছে। চৰকাৰে প্ৰতি 6 মাহত DA বৃদ্ধিৰ ঘোষণা কৰে, যাক মুদ্ৰাস্ফীতিৰ তুলনাত কৰ্মচাৰীসকলৰ সকাহ দিয়াৰ বাবে বৃদ্ধি কৰা হয়। ইয়াতো বিশ্বাস কৰা হয় যে 28 ছেপ্টেম্বৰত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত এই সিদ্ধান্তৰ মোহৰ মাৰিছিল বুলি জানিব পৰা গৈছিল। আৰু সেই সূত্ৰ অনুসৰি ইতিমধ্যে খুচুৰা মুদ্ৰাস্ফীতি উচ্চ হাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এইবাৰ মুদ্ৰাস্ফীতিৰ মাত্ৰা 4% বৃদ্ধি কৰিব। আৰু ইয়াৰ পিছত DA 38% বৃদ্ধি পাব। এটা বহুতেই ডাঙৰ খবৰ, কিয়নো যিহেতু যদি মুদ্ৰাস্ফীতি ভাত্তা 4% বৃদ্ধি কৰা হয়, তেন্তে পোনপটীয়াকৈ অট'মেটিকলি আল্টিমেটলি ইতিমধ্যে আপোনালোকৰ যি চৰকাৰী কৰ্মচাৰী যদি আপুনি, তেতিয়া আপোনাৰ আল্টিমেটলি ইতিমধ্যে 38% বৃদ্ধি হৈ পৰিব।
এটা বহুতে ডাঙৰ ভাল খবৰ আহিছে এই মুহূৰ্তত আৰু ইয়াৰ আগতে 2022 চনৰ মাৰ্চ মাহত চৰকাৰে ডিএ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে তাৰ পিছত ইয়াক 3% বৃদ্ধি কৰিছে আৰু ইয়াৰ পিছত এইবাৰ পুনৰ 31%ৰ পৰা 34% কৰিছিল আৰু এইবাৰ 34%ৰ পৰা ইতিমধ্যে যেহেতু 4% ভাত্ৰা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে সেইবাবে ইতিমধ্যে 38% আপোনালোকৰ ডিএ বৃদ্ধি পাব পাছৰ খবৰ ইতিমধ্যে এজন শক্তিশালী মন্ত্ৰী হঠাৎ পদত্যাগ কৰিছে দিল্লীৰ পৰ্যটন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ পদত্যাগ হিন্দু দেৱতা বৰ্জন কৰাৰ শপত গ্ৰহণ কৰাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে পদত্যাগ এই মুহূৰ্তত এটা বৃহৎ ডাঙৰ খবৰ আম আদমি পাৰ্টি অৰবিন্দ কেজৰিৱালৰ ইতিমধ্যে মন্ত্ৰী এই মুহূৰ্তত আম আদমি পাৰ্টিৰ বিধায়ক তথা দিল্লীৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে দেওবাৰে পদত্যাগ কৰে তেওঁৰ এটা ভিডিঅ' ভাইৰেল হৈ যোৱাৰ পিছত তেওঁ ধৰ্মান্তৰ কাৰ্যসূচীত উপস্থিত আছিল তাৰ পিছতে বহুতেই তেওঁ হিন্দু ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰে হিন্দু ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দিল্লী চৰকাৰে মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ পদত্যাগ কৰে দৰাচলতে তেওঁ শুকুৰবাৰে বৌদ্ধ ধৰ্ম আৰু আৰম্ভ কৰাৰ বাবে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল য'ত কেইবাটাও হিন্দু দেৱতা বৰ্জন কৰাৰ শপত গ্ৰহণ কৰা হৈছিল সেই সময়ত এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল তেতিয়াৰ পৰাই বিজেপিৰ আম আদমি পাৰ্টিক নিৰন্তৰ আক্ৰমণ কৰি আহিছে তাৰ পিছতে শনিবাৰে ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰে মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে পদত্যাগৰ পিছত ৰাজেন্দ্ৰ পাল গৌতমে কয় যে দেশৰ কেইবাশ কোটি লোকে পুনৰাবৃত্তি কৰা শপতক এনেদৰে মই সমস্যা কৰি তোলা হৈছে বিজেপি মোক আৰু মোৰ দলক অপমান কৰিবলৈ চেষ্টা কৰি ইয়াক এটা সমস্যা কৰি তুলিছে তেওঁ লগতে কয় যে দীক্ষা দিৱসত হাজাৰ হাজাৰ ঠাইত এনে হয় আৰু কোটি কোটি লোকে ইয়াক অংশগ্ৰহণ কৰে পাছৰ খবৰটো আপোনালোকে সেই COVID-19 কথা এতিয়াও পাহৰিব পাৰিছেনে পুনৰ আহিছে সেই আগৰ দিন ঘূৰি ঘোষণা হ'ল লকডাউন এইসমূহ ঠাইত এই মুহূৰ্তত এটা বহুতেই ডাঙৰ ভয়াৱহ খবৰ কিন্তু সকলোৱে যেন পাহৰিব নোৱাৰিব সকলো শ বছৰলৈ সেই দিনসমূহ যি দিনত ইতিমধ্যে হাহাকাৰ লাগিছিল সকলো সাধাৰণ জনতাৰ লকডাউন হৈছিল এফালে সকলো ওলাব নোৱাৰা অৱস্থা হৈছিল পুনৰ সেই দিন ঘূৰি আহিছে এসপ্তাহ জুৰি ছুটিৰ সময়ছোৱাত দৈনিক নতুনকৈ COVID-19 আক্ৰান্তৰ সংখ্যা 3 গুণ বৃদ্ধি পোৱাৰ পাছতে চীনৰ চহৰসমূহত নতুনকৈ লকডাউন আৰু যাতায়াত পৰিবহণ সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে ৰাষ্ট্ৰীয় সম্প্ৰচাৰক CCTVৰ প্ৰকাশ কৰা অনুসৰি বিগত দিনটোত চহৰজোৰা পৰীক্ষাত প্ৰাৰম্ভিক পজিটিভ ৰোগীৰ হোৱাৰ পিছত উত্তৰ চীনৰ চানচি প্ৰদেশৰ ফেনিয়াং চহৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে শেহতীয়া লকডাউন আৰু ওচৰ ইনাৰ মংগোলিয়াৰ অঞ্চলৰ ৰাজধানী ইতিমধ্যে হওঁতে ঘোষণা কৰে যে মঙলবাৰৰ পৰা ইতিমধ্যে চহৰখনৰ বাহিৰৰ বাহন আৰু যাত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰা হ'ব প্ৰায় 12 দিনৰ ভিতৰত ইতিমধ্যে হওঁতে 2000 লোকক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত পাছৰ খবৰ ইতিমধ্যে উত্তৰ প্ৰদেশৰ এটা ৰাজনৈতিক যুগৰ সমাজবাদী পাৰ্টিৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱৰ মৃত্যু ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰে সমাজবাদী পাৰ্টিৰ পিতৃপুৰুষ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে 82 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে যোৱা কেইদিনৰ পৰা ৰাতি তেওঁ হাৰিয়ানাৰ গুৰুগ্ৰামৰ মেদন্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁক প্ৰস্ৰাৱৰ সংক্ৰমণ ৰক্তচাপৰ সমস্যাত ইতিমধ্যে শ্বাস কষ্টৰ বাবে গুৰুগ্ৰাম মেডিকেলত ভৰ্তি হৈছিল আৰু তাৰ পিছত ইতিমধ্যে আজি মৃত্যু মুখত পৰিছে ইতিমধ্যে আৰু আৱেগিক হৈ পৰিছে অখিলেশ যাদৱ তেওঁৰ পুত্ৰ